নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কেইটামান কুৱেশ্যনৰ বিষয়ে। আপোনালোকে দেখা পাই যে ইয়াত নিয়োগ দৰ্পণ 2022-23-ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 26,000 পদ নিযুক্তিৰ পৰীক্ষাৰ হাত পুথি। এইটো অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে এই পুথিটো। তো যিসকলে এইটোৰ পৰা পঢ়িছিলে সেইসকলৰ যিটো গ্ৰেড 4 এক্সাম হয় সেইটোত 70 মাৰ্ক কমন পৰিছিলে এইটো কিতাপৰ পৰাই। তো মই পৰীক্ষা দিছিলোঁ গ্ৰেড 4-ৰ, মোৰ 70 মাৰ্ক কমন পৰিছে এইটো কিতাপৰ পৰাই। তো এইটো কিতাপৰ পৰা আজি আলোচনা কৰিম কেইটামান কুৱেশ্যনৰ বিষয়ে, যিহেতু অহা 28 তাৰিখে গ্ৰেড 3-ৰ পৰীক্ষা হ'ব। যিহেতু মই পৰীক্ষাটো দিম, ময়ো কিতাপটো কিনি লৈছোঁ এইটো। তো বলক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন চাই লওক। যিসকলে এতিয়া কিতাপটো কিনিব বিচাৰে আপোনালোকে কিনিব পাৰে কিতাপটো। ইয়াত আপোনালোকে চাব পাৰে তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়। তো এইটো আপোনালোকে কি কৰিব, অপশ্যনবোৰ নাচাব, যিটো শুদ্ধ উত্তৰ সেইটো চাব। এইটো কৃষ্ণা নদী যি আছে এইটো। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হৈছে যে তলৰ কোন তাৰিখে ভাৰতীয় স্বাধীনতা দিৱস পালন কৰে। এইটো হৈছে 15 আগষ্ট, এইটো সকলোৱে জানেই। তাৰ 3 নম্বৰ কুৱেশ্যনটো হৈছে যে মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহাকাশচাৰী কোন আছিল। আপোনালোকে অপশ্যনবোৰ নাচাব, বাৰে বাৰে কৈছোঁ, আপোনালোকে যিটো শুদ্ধ উত্তৰ সেইটো চাব, ৰাকেশ শৰ্মা। তাৰপিছত হৈছে আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটো কোনটো। এইটো এনচাৰ হৈছে অপশ্যন এ, বুধ। তো আমি এতিয়া 5 নম্বৰ কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হৈছে বাঘ। বিহাৰৰ ৰাজধানী কোনটো। বিহাৰৰ ৰাজধানী হৈছে পাটনা। তলত দিয়া কোনখন দেশ লেণ্ড অফ ৰাইজিং ছান নামেৰে জনাজাত। তো কোনটো ঠাইক, কোনখন দেশক লেণ্ড অফ ৰাইজিং ছান বুলি জনা যায়। তো এইটো উত্তৰটো হৈছে জাপান। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে এছীয় সিংহ ক'ত পোৱা যায়। উত্তৰটো হৈছে গিৰ ৰাষ্ট্ৰীয় উদ্যানত। তো আমি নেক্সট পেজলৈ গৈছোঁ। তো ইয়াত 9 নম্বৰ কুৱেশ্যন হৈছে ৰামায়ণ কোনে লিখিছিল। তো এইটো আমি সকলোৱে জানো, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো বাল্মীকি লিখিছিল, এনচাৰটো হ'ব বাল্মীকি। বিখ্যাত চিত্ৰ মনালিছা কোনে অংকন কৰি উলিয়াইছিল। তো এইটো এনচাৰটো হ'ব ডি অপশ্যন, লিঅ'নাৰ্ডো দা ভিঞ্চি। তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো হৈছে ৰঞ্জী ট্ৰফি তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত। এইটো হৈছে ক্ৰিকেটৰ সৈতে জড়িত। যিসকলে ক্ৰিকেটৰ বিষয়ে জানে সেইসকলে গম পাই চাগে। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপটো কোনটো। এইটো আমাৰ অসমতে আছে, মাজুলী নদীদ্বীপ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ, অপশ্যন নম্বৰ ডি। তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ ন'ন এজ নেপোলিয়ন অফ ইণ্ডিয়া। ভাৰতৰ নেপোলিয়ন নামে কাক জনা যায়। আপোনালোকে ইয়াত উত্তৰটো চি নম্বৰটো হ'ব সমুদ্ৰগুপ্ত। যিসকলে হিষ্ট্ৰী পঢ়ে সেইসকলে গম পাব এইটো। তাৰপিছত আছে তলত দিয়া কোনটো নৃত্যৰ উৎপত্তি স্থল কেৰালা। তো এইটোৰ এনচাৰ হৈছে কথাকলি। আপোনালোকে অকল এনচাৰটো চাব, এনচাৰটো চালে যেতিয়া আপোনালোকে পৰীক্ষালৈ যেতিয়া কুৱেশ্যনটো চাব তেতিয়া এনচাৰটো দেখিলে মনত পৰি যাব যে এইটো হয়। 15 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন দেশত তাজমহল অৱস্থিত। তো এইটো হৈছে অপশ্যন নম্বৰ এ, উত্তৰ প্ৰদেশত। 16 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল। এইটো হৈছে বাবৰে। তাৰপিছত 17 নম্বৰ কুৱেশ্যনটো হৈছে 1492 চনত কোনে আমেৰিকা আৱিষ্কাৰ কৰিছিল। এইটোৰ এনচাৰটো হৈছে অপশ্যন নম্বৰ বি, ক্ৰিষ্টোফাৰ কলম্বাছ। আজি বেছি আলোচনা নকৰোঁ, আজি এইটো পেজে আলোচনা কৰিম। আপোনালোকে শেষলৈ চাই থাকিব আৰু আপোনালোকে স্ক্ৰীনশ্বট মাৰি লৈ ল'ব পাৰে ভিডিঅ'ৰ পৰা। 18 নম্বৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন। এইটো হৈছে উত্তৰটো হৈছে প্ৰশান্ত মহাসাগৰ। 19 নম্বৰ কুৱেশ্যনটো হৈছে কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰ আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে। এইটো উত্তৰটো হৈছে পানালামা খাল। তো 20 নম্বৰ কুৱেশ্যনটো হৈছে আপ্পাদানীসকল কোন ৰাজ্যৰ জনজাতি। এইটো উত্তৰটো হৈছে চি, অৰুণাচল প্ৰদেশৰ। 21 নম্বৰ কুৱেশ্যন হৈছে সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদ তলত দিয়া কোনটো প্ৰস্তুত কৰে। এইটো হৈছে অপশ্যন নম্বৰ এ, কাৰ্বহাইড্ৰেট।
আপোনালোকে বেকগ্ৰাউণ্ডত কিবা শব্দ শুনা পাইছে সেইটোৰ কাৰণে ক্ষমা কৰিব। মই ভালদৰে এইটো ৰেকৰ্ড কৰিব পৰা নাই। চেষ্টা কৰিম অহা ভিডিঅ'বোৰত ভালদৰে ৰেকৰ্ড কৰিবলৈ। যদি আপোনালোকে মোক ছাপোৰ্ট কৰে মই ভালদৰে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 22 নম্বৰ কুৱেশ্যনটো হৈছে ভিটামিন এৰ অভাৱত হোৱা ৰোগ হ'ল কুকুৰিকণা, যিটো চকুৰ ৰোগ বুলি কোৱা হয়। মানৱ শৰীৰত লোহিত ৰক্তকণিকা প্ৰধানত কঢ়িয়াই নিয়া সামগ্ৰীবিধ হ'ল অক্সিজেন। তলত দিয়া কোনটো ৰোগে মহে বিয়পায়? যিটো আমি সকলোৱে জানো ডেংগু ৰোগটো মহে বিয়পায়। তলত দিয়া কোনটোৱে COVID-19 সৃষ্টি কৰে? এইটো হৈছে বি। এইটো বহুত ইম্পৰ্টেণ্ট, এইবাৰ আহিব পাৰে। SARS-CoV-2 CoV-2 অপশ্যন নম্বৰ বি হৈছে এইটো। কেটেৰেক কোন অংশৰ ৰোগ? কেটেৰেক আমি সকলোৱে জানো কেটেৰেক এটা চকুৰ ৰোগ। তো বন্ধুসকল আজি এইখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, অলপো সহায় কৰিব পাৰিছে, আপোনালোকে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব। আৰু যদি ইয়াৰ নেক্সট পাৰ্ট লাগে, মোৰ ইয়াত বহুত আছে, নেক্সট পাৰ্ট লাগিলে আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকে জনাই দিব যে মই এনেকৈ কেমেৰা ৰেকৰ্ড কৰি ল'ম, না ফটো মাৰি ভালদৰে PDF বনাই সেনেকৈ দিম, সেইটো আপোনালোকে কমেণ্টত জনাব। আৰু যদি আপোনালোকক PDF লাগে তেনেহ'লে কমেণ্টত জনাব। মই এটা হোৱাটছএপ গ্ৰুপ খুলি PDF দিবলৈ চেষ্টা কৰিম। তো আজিলৈ ইমানেই আছিল। ধন্যবাদ।